এক নৃশংস ঘটনা মাতৃৰ হাতত প্ৰাণ গ'ল ৩ বছৰীয়া পুত্ৰৰ হত্যা কৰি পেলাই থৈছিল নিজৰ বিচনাৰ তলত ক'ত এই ঘটনা সংঘটিত হৈছে নিজৰ মাতৃয়ে হত্যা কৰিলে নিজৰ ৩ বছৰীয়া সন্তানক এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ ময়েনগুৰিত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো নিজৰ মাতৃয়ে হত্যা কৰি পেলাই থৈছিল নিজৰ বিচনাৰ তলত হত্যাকাৰী মাতৃৰ নাম ৰীতা কোঁৱৰ বুলি জানিব পৰা গৈছে বৰ্তমানলৈ হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ আটক কৰে হত্যাকাৰী মাতৃক লগতে মৃত শিশুটোক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মৰিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিজৰ মাতৃয়ে হত্যা কৰিলে নিজৰে ৩ বছৰীয়া সন্তানক মৰিগাঁও জিলাৰ ময়েনগুৰিত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো নিজৰ মাতৃয়ে হত্যা কৰি পেলাই থৈছিল নিজৰ বিচনাৰ তলত হত্যাকাৰী মাতৃৰ নাম ৰীতা কোঁৱৰ বুলি জানিব পৰা গৈছে বৰ্তমানলৈ হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ আটক কৰে হত্যাকাৰী মাতৃক লগতে মৃত শিশুটোক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মাৰিছিলে তেখেতৰ নামটো কি আছিলে তেখেতৰ নাম শ্ৰীমতী ৰীতামণি কোঁৱৰ আৰু তেখেতৰ ঘৰ মানে পিতৃঘৰ ময়েনগুৰিত জন্মঘৰটো ময়েনগুৰিত কিন্তু ইয়াৰ পৰা ৰহা বহিবলৈ বিয়া হৈছিল বিবাহত আবদ্ধ হৈছিল এতিয়া এখেতে ইয়াত আহি পেলাই তাৰমানে আছিল চিকিৎসাৰ কাৰণে তেওঁ ইয়াত আছিলে কিমান দিনমান হ'ল আজি প্ৰায় বছৰে হওঁ আৰু ঠিক আছে কি হৈছিলেতো বিশেষকৈ কাৰণটো মই নাজানো কিন্তু মই গম পোৱা মতে মোক এজনে মাতি দিলে গৃহস্থ ঘৰত এনেকৈ এটা হৈছে আহাচোন কি হৈছে আহিলোঁ আহি পেলাই দেখিলোঁ শুনিলোঁ ৰাইজে ক'লে ওচৰ চুবুৰীয়া মানুহে ক'লে যে মাকে পুতেকক মাৰি পেলাই বস্তাত ভৰাই পালেঙৰ তলত সোমাই থৈ দিছে মই আহি প্ৰত্যক্ষ কৰিলোঁ ফটো চটো ল'লোঁ হয় পালেঙৰ তলত ৩ বছৰীয়া মানে অনুমানিক 3 বছৰ হ'ব বাচ্চাটোক বস্তাৰ তলত সোমাই পেলাই টক্টাখন মানে গাঁৱৰ মানুহটো টক্টাৰ তলত শুৱে টক্টাৰ তলত সোমাই দিছে টক্টাখন তলত মই এইখিনি পালোঁ ল'ৰাটোৰ নাম কি আছিলে ল'ৰাটোৰ নাম কিবা ল'ৰাটো মনটো ওপৰতে লয় মাকৰ নাম মাকৰ নাম ৰীতা কোঁৱৰ ৰীতা বৰদলৈ হয় এতিয়া মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট নিয়মীয়া খবৰ